বৈকম খা সকলোলৈ মোৰ অন্য এটি ভিডিঅ'লৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। এফালে বাৰু মই যাবলৈ ওলাইছোঁ বজাৰলৈ। আজি যিহেতু বিহু বজাৰ, তো সেইকাৰণে আমি আজি দুইজনী আহিছোঁ বিহু বজাৰ কৰিবলৈ। আৰু আজি দেখিছে বতৰটো বহুতেই ভাল কৰিছে, যিহেতু যোৱাকালি আমাৰ ইয়াত বতাহ বৰষুণ বহুত ডাঙৰকৈ দিছিলে। তো আজি বাৰু বতৰটো ভালেই কৰিছে। এইফালে আমি এতিয়া পাই গ'লোহি, টাউন পাই গ'লোহি। আৰু টাউনত পোৱাহি লগে লগে ইমানেই ধূলি, ৰ'ব মই পিছফালে দেখাইছোঁ দেই, দেখিছে নহয় গোটেই বগা হৈ আছে, পূৰা ধূলি মানে। আৰু এইফালে যিহেতু আলিটোৰো কাম লাগি থকা হৈছে, দুয়ো কাষে আলিটো বহল কৰি দিছে, তো সেইকাৰণে অলপ বেছিয়ে ধূলি হৈছে। আৰু এইবিলাক দেখিছে নহয় কাম লাগিয়ে আছে, এফালে মাটি পেলাই থৈছে, দুয়ো কাষে বহল কৰি দিছে। আৰু আমি টাউনলৈ আহিছোঁ বিশেষকৈ মাৰ টেবলেট নিবৰ কাৰণে। আৰু এতিয়া আমি টাউন পাই গ'লোঁ। আৰু আগতে কিন্তু বজাৰখন নাহৰকটীয়াৰ টাউনতে আছিলে, এতিয়া নগাঁৱলৈ লৈ গ'ল বজাৰখন। আৰু আমি এতিয়া আহি আছোঁ ফাৰ্মাচীলৈ। আৰু এইফালে দেখিছে নহয় মোৰ চুলিৰ অৱস্থা কি হ'ল। আৰু এতিয়া আমি আহি আছোঁ ফাৰ্মাচীৰ পৰা, টেবলেট লৈ ল'লোঁ, বজাৰলৈ যাওঁ। আৰু আমি এতিয়া টাউনৰ পৰা উভতি আহি আছোঁ বজাৰলৈ। আৰু এইফালে আমি এতিয়া পাই গ'লোহি বজাৰ। আৰু এয়া দেখিছেই নহয় দুই কাষে দোকান বহিছে, আৰু এইবিলাক কাপোৰ, আৰু এইফালে ফুল ওলাইছে, আৰু এইফালে কাপোৰ, এইফালে পাচলি। বাৰু আমি এতিয়া বজাৰৰ ভিতৰলৈ সোমাই যাওঁ বোলো, বজাৰৰ ভিতৰত কি কি আছে। আৰু এইফালে আমি এতিয়া বজাৰৰ ভিতৰলৈ আহিছোঁ, আৰু আপোনালোকক মই দেখাম যে আমাৰ ইয়াতে পাচলিৰ দামনো কেনেকুৱা। এইফালে দেখিছে নহয় সোমাই দেখিলোঁ আচাৰ, আৰু আচাৰ দেখিয়ে খাওঁ খাওঁ লাগি গ'ল দেই। আৰু এতিয়া বলকচোন চাওঁ বজাৰত পাচলিনো কি কি ওলাইছে, আৰু আপোনালোকৰ তাত পাচলিৰ দাম কেনেকুৱা কমেণ্ট কৰিবলৈ নাপাহৰিব। পদুনা কেনেকেনো? চল্লিছ টকা এইটো আপোনাৰ 30 টকা কেজি। দুইখিনি বেলেগ বেলেগ দাম নেকি? আধা ল'ব লাগিব। ওপৰলৈ গৈ চাবি নাজানে এইটো কৰিব পোৱা নাই, নাজানো। এইখিনি হোম ন আপোনাক কমাই দিছোঁ, কমাওঁতে যদি কমতে যায় আৰু সেইটো হ'ব। আছে নেকি? 20 টকা কেজি, কিয় 20 টকা কেজি ৰাইজ? লোকেল নাহৰকটীয়া বস্তু মাল আছোঁ, এটা নালাগে। এই মুচিটো কিমানকৈ দিছে? মুচি 50 টকা।
20 টকা দিব আধা কেজি ল'লে 20 হা আধা কেজি 20 টকা 1 কেজি ল'লে 30 টকা আধা কেজি ল'লে পইচা নাই আকৌ ডাংবৰি কিমানকৈ দিছে 1 কিলো ল'ব 30 টকা কি নাই নালাগে এনেই লৈ ল'ব পাই অঁ এই বেডগাউন্সটো কিমানকৈ দিছে 40 টকা 40 টকা আৰু এইফালে আমাৰ এতিয়া বজাৰ কৰি হৈ গ'ল আৰু আমি এতিয়া দিছিলোঁ বাৰু আৰু এতিয়া ৰাতিয়ে হ'লগৈ আৰু আজিৰ ভিডিঅ'টো আপোনালোকৰ পৰা মই ইমানতেই বিদায় লৈছোঁ আৰু অন্য এটি ভিডিঅ'ৰে পুনৰ লগ পোৱাৰ আশাৰে আজিলৈ আহিছোঁ বাই